নমস্কাৰ ইটো সিটো বহুতলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই চোলা তোলা নিপিন্ধাকৈ মৰুভূমিত আছোঁ। অসমৰ মৰুভূমি দেখিছেনে আপোনালোকে কেতিয়াবা? অসমৰ মৰুভূমি ইয়াত দেখুৱাইছোঁ চাওক। কথাটো বুজাই দিছোঁ। এতিয়া মই যিটো স্থানত আছোঁ ব্ৰহ্মপুত্ৰৰ একেবাৰে শুকান বালিত আছোঁ। পানী অকণমান যে দেখিছে, ইফালে এইটো হৈছে চাৰখুলীয়া চাপৰি, যিটো চাপৰি দেখা গৈছে। তাৰপিছত এনেকৈ দেখুৱাইছোঁ লাহেকৈ ঘূৰাই কেমেৰাটো আপোনালোকৰ। ইফালে হৈছে আমাৰ মেচাকি চাপৰি, এইফালে ধেমাজি জিলা, আৰু মই মাজতে আছোঁ, সীমাত আছোঁ। এইফালে হৈছে ডিব্ৰুগড় জিলা, ডিব্ৰুগড় টাউনখন এইফালে আছে। এনেকৈ চালে এইফালে ধেমাজি পাব। এইখন ব্ৰহ্মপুত্ৰখন গৈ আছে, এইফালে আগফালে চিয়াংখন গৈছে। আমি মানে এই চাৰখুলীয়া চাপৰিত কিবা এটা কামত আহিছিলোঁ। এনেই ফুৰোঁ বুলি, আৰু বিশেষ তেনেকুৱা কামো নহয়। এই এজন লগৰীয়া দেখিছে নহয় মোৰ, পানীত মাছ বিচাৰি ফুৰিছে। তাৰপিছতে সেইফালে এজন আছে, সেইটোক দেখুৱাম মই, কাষত গৈ দেখুৱাম। মাছ পৰি আছে তেওঁ অকণমান, তাতে মানে ৰেষ্ট কৰিম আমি, কিবা জলপান তলপান খাম। তাৰপিছতে এই কেম্পটো হৈছে খৰা, দেখিছেনে? খৰা জাল, ঢেঁকী জাল বুলি যে কয় মানুহে, খৰা বুলিও কয়। সেই তাৰে মানে মাছুৱাৰ কেম্প এইটো, তাত ৰাতি থাকে। ওচৰত গৈ দেখুৱাম। হ'ল নাই ৰাজু মাছ পুৰি? খাবলৈ হ'ল না? ঠিক আছে, খাব লাগে তেন্তে। হ'ল ন? এয়া এতিয়া আমি পানীত খোজকাঢ়ি আছোঁ। মৰুভূমি কৈছিলোঁ যদিও পানী পাইছোঁ, মানে ব্ৰহ্মপুত্ৰৰ মৰুভূমিহে যে। এতিয়া আমি কি বুলি কয়, কি চাপৰিত যাম আমি? কৈ দিয়াচোন। চেৰুৱালীত যাম। মই অথনি চাৰখুলীয়া বুলি কৈছিলোঁ, অকণমান ভুল হৈছে। মানে চেৰুৱালীৰ তলত চাৰখুলীয়া আছে ন, হয়নে? অঁ, সেইটো কথাটো বাৰু যিয়ে নহওক, গৈ লওঁ, তাত দেখুৱাম আপোনালোকক কিছুমান দৃশ্য। চাই থাকক আপোনালোকে, স্কিপ নকৰিব ভিডিঅ'টো। এই হাতত চেণ্ডেল, কাৰোবাৰ কান্ধত মোনা, লং পেণ্ট। তলৰ দৃশ্যবোৰ নেদেখুৱাওঁ দেই, তলত বহুত কিবা কিবি হৈ আছে আমাৰ। এইফালে জাল পাতি থৈছে। আৰু খৰা জালৰ কথা কৈছিলোঁ যে, সেইখন খৰা জালখন ওচৰত। এতিয়া দেখুৱাবলৈ দিগদাৰ হৈছে, পানীত যাবলৈ। এয়া এতিয়া আমি নাৱত উঠিছোঁ, মানে নাৱেৰে এইফালে পাৰ হ'ম। সেইখিনি কমচে কম হ'ব মিটাৰ, 800 মিটাৰমান হ'ব। এইফালে দেখুৱাইছোঁ, আগফালে চলাইছে ৰাজু। ৰাজু আছে পিছফালে, এইটো বাবু। এই দেখি থাকে মোৰ ভিডিঅ'ত। এতিয়া ময়ো চলাব লাগিব, বহুত কাৰেণ্ট আছে। বাৰিষা হ'লেতো ইয়াত কাম নিদিয়ে এইবিলাক হাত নাৱে। যিয়ে নহওক, পাৰ হৈ লওঁ, তাৰপিছত দেখুৱাম আপোনালোক কিমান দুৰ্গম ঠাইত আহিছোঁ আমি আজি। আহি পালোঁ ব্ৰহ্মপুত্ৰ পাৰ হৈ ডিব্ৰুগড় জিলা। এয়া ডিব্ৰুগড় জিলাত যিটো আমি স্থানত আহিছোঁ, যিখন গাঁৱত আহিছোঁ। গাঁও নহয়, কোনো হেৰি নহয়, কি বুলি কয়, চাপৰিহে। একদম দুৰ্গম ঠাই, বহুত দুৰ্গম ঠাই। মানে কোনো ইয়াত যাতায়াতৰ ব্যৱস্থা নাই, কোনো যান্ত্ৰিকতা নাই। তেনেকুৱা এখন, আমাৰ মেচাকিত যিমান যান্ত্ৰিকতালৈ আগবাঢ়িছে সিমানখিনিও নাই। তেনেকুৱা এখন স্থানত আহি পাইছোঁ আমি, যিটোৰ নাম কি বুলি কয়, চেৰুৱালীত আহিছোঁ আমি। আৰু ইয়াত যিমান মানুহ আছে, দেখুৱাইছোঁ ঘৰবোৰ চব হিন্দী ভাষী, বিহাৰী সম্প্ৰদায়ৰ মানুহ। চব গৰুৰ ওপৰত নিৰ্ভৰ, আৰু তেওঁলোকে যিবোৰ খেতি কৰে ইয়াত জানে। আৰু হিন্দী ভাষী হ'লে সকলে কেনেকৈ খেতি কৰে, কিহৰ ওপৰত নিৰ্ভৰ কৰে। ঘেঁহু খেতি, মটৰ খেতি, শাক পাচলি, এইবোৰহে কৰে। ফ্ৰেঞ্চবিন দেখুৱাইছোঁ। বিশেষকৈ তেওঁলোকে গৰুৰ ওপৰত নিৰ্ভৰ কৰে, গাখীৰৰ ওপৰত। তেনেকুৱা এখন স্থানত আহিছোঁ, একদম দুৰ্গম। মানে আপোনালোকে ভাবিও, আনকি ময়ে দুৰ্গম ঠাইৰ মানুহ, তথাপিও ময়ে মানে ইমানটো কল্পনা কৰিব নোৱাৰোঁ। তেনেকুৱা এখন স্থান, তেনেকুৱা এখন গাঁৱত আহি পাইছোঁ। এয়া জলকীয়া পুলি কেইটামান ৰুইছে, তাত পানী দি আছে মানুহজনে। যিজনক লগ কৰিবলৈ আহিছোঁ, তেওঁ পানী দি আছে জলকীয়া পুলিত পিছবেলা সময়ত। ইফালে আলু ৰুই থৈছে, ইফালে নহৰু ৰুই থৈছে।
নহৰু মানে ৰচুন এইফালে এইখিনি কি বস্তু ফ্ৰেঞ্চবিন ন ফ্ৰেঞ্চবিন আৰু এইবোৰ হৈছে চৰণীয়া গৰুবোৰ ইয়াত কোনো চৰাব নালাগে এৰি দি থয় দিনৰ দিনটো তাৰপিছত আমাৰ নিচিনা মানুহ দেখিলে গৰুবোৰ মূৰ দাঙি দাঙি চাই তাৰপিছতে খুব লৰ মাৰে অথবা কিছুমান গৰু আকৌ কি কৰিব গোটেই জাকটো দৌৰি আহি মানুহজনক চক্ৰবেহুৰ দৰে আগুৰি ধৰে তাৰপিছত আক্ৰমণ কৰিব বিচাৰে আৰু কিছুমান গৰু খুব পলায় মানে মানুহ নেদেখা গৰু এইবোৰ আৰু এটা কথা জনাই থওঁ আপোনালোকক ইয়াত যে দেখিছে আপোনালোকে এই ঝাউবনবোৰ ইয়াত কেৱল মানে বাৰিষা কালত কেৱল ঝাউবন খায় আৰু বগৰী গছ খাই গছ গছনিবোৰ খাই গৰুবোৰ জীয়াই থাকিবলগীয়া হয় গৰুৰ ওপৰত মানে গৰু খুঁটিৰ ওপৰত মানুহবোৰ নিৰ্ভৰ কৰে যদিও বাৰিষা বহুত সমস্যা হয় কিয় নেকি ইয়াত সম্পূৰ্ণ একঁকাললৈকে পানী হয় ইয়াত একো নাথাকে মানে বাম জেগা অলপো দেখিবলৈ নাপায় কেৱল পানী আৰু পানী দেখিবলৈ পাব ইয়াত সম্পূৰ্ণ মানে ঝাউবন আৰু এইবোৰ গছ গছনি যিখিনি আছে বগৰী গছ বা এই যিকোনো গছ দেখিছে নহয় বিশেষকৈ ঝাউবন আৰু বগৰী গছৰ ওপৰতে নিৰ্ভৰ মানে আৰু এতিয়াও ঘাঁহ নাই দেখিছে নহয় আপোনালোকে এতিয়াও ঘাঁহ নাই কেৱল 2 ইঞ্চিও নহ'ব 1 ইঞ্চি 2 ইঞ্চি মান হ'ব খেৰ সেইবোৰকে খাই জীয়াই আছে গৰুবোৰ কিন্তু মানে খেতি বাতি নহয় ইয়াত খেতি হ'ব কৰিলে কিন্তু নকৰে মানুহে কিয় নেকি বিহাৰী সম্প্ৰদায়ৰ মানুহ তেওঁলোকে খেতি নকৰে আমাৰ অসমত কেৱল গৰুৰ ওপৰত নিৰ্ভৰ বিশেষকৈ আপোনালোকে আহিব কেতিয়াবা চাবলৈ ডিব্ৰুগড় হৈ আহিব পাৰিব মানে ফাইটাৰত বুটত আহিব আমাৰ মেচাকি হৈ আহিলেও পানীত নাৱত আহিবই লাগিব হেলিকপ্টাৰত আহিব লাগিব বিশেষকৈ তেতিয়াহে সুবিধা হ'ব তাৰপিছতে এয়া তেওঁলোকৰ গোহালিৰ নিৰ্মাণৰ শৈলী আৰু ঘৰবোৰৰ নিৰ্মাণৰ শৈলী দেখুৱাইছোঁ এনেদৰে এয়া ঘৰবোৰ চালে মানে একদম নতুন নতুন লাগে কিন্তু বহুত পুৰণি হয়তো স্বাধীনতা আমাৰ দেশৰ স্বাধীনতা লাভ কৰাৰ আগৰ গাঁও এখন কিন্তু এনেকৈয়ে আছে মানে ঠাই সলনি হৈ থাকে জেগাতে জেগাতে কিয় নেকি নদী কাইলৈ যোৱা বছৰ সেইটো পাৰে আছিলে পানী এই বছৰ এইটো পাৰে হৈ যাব পাৰে মানে সাল সলনি হৈ থাকে চাপৰিবোৰ নতুন নতুনকৈ সৃষ্টি হৈ থাকে তাৰ ফলতে এনেকুৱা হৈছে আৰু এটা কথা এয়া চাওক গৰুটো বাদেই দিয়ক মানুহো মূৰ দাঙি দাঙি চাই মানুহ দেখিলে অচিন মানুহ মানে একদম খুব ঘনত্ব কম যে আৰু এয়া দেখুৱাইছোঁ চাওকচোন গৰুবোৰ মূৰ দাঙি দাঙি চাইছে অথনি দূৰৰ পৰা দেখুৱাইছিলোঁ এতিয়া ওচৰৰ পৰা দেখুৱাইছোঁ এয়া চাওক মানুহ অহা দেখি পলাব ধৰিছে আৰু খুব সাৱধান কিছুমান গৰু এনেকৈ আহিব গোটেই জাকটো আহিব খেদি আগুচি ধৰিব ক'লোঁ নহয় চক্ৰবেহুৰ দৰে আগুৰি ধৰি মানুহজনক আক্ৰমণ কৰিব বিচাৰে মানে তেওঁলোকৰ ড্ৰেছত তেওঁলোকৰ সাজ পোছাকত যদি আহোঁ মানে বিহাৰী ড্ৰেছ যদি পিন্ধি আহোঁ তেতিয়াহ'লে একো নকৰে বুলি কৈছে কিন্তু লং পেণ্ট দেখিলে চাৰ্ট দেখিলে তেনেকৈ মানে আপোনালোকে ষ্টেণ্ডাৰ্ড মানুহ আমি ষ্টেণ্ডাৰ্ডকৈ মানে আহিব নোৱাৰে বা যিকোনো লং পেণ্ট পিন্ধি আহিব নোৱাৰে সাধাৰণ ড্ৰেছত আহিব লাগিব মানে গোৱালৰ দৰে তেতিয়া একো নকৰে বুলি কৈছে আৰু নপলায় বা আক্ৰমণো নকৰে আৰু ইয়াত বহুত বনৰীয়া ঘোঁৰা আছে বুলি জনা যায় এয়া বনৰীয়া ঘোঁৰা আছে বোলে ৰাতি আহে বুলি কৈছে বনৰীয়া ঘোঁৰাৰ মলবোৰ আমি ঘোঁৰাবোৰ দেখা নাই বাৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিল লাইক এটা কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ এৰিছোঁ নমস্কাৰ